চাহ যিটোৱে গোটেই ভাৰতখনক একেলগ কৰি ৰাখিছে। এই চাহৰ জুতি সদায় ৰাতিপুৱা সমগ্ৰ ভাৰতখনেই লয়। কোনোবাই চাহ বিকিয়ে দেশৰ প্ৰধানমন্ত্ৰী হৈছেগৈ আৰু কোনোবাই একেটাই চাহ বিকিয়ে কোটি টকাৰ ব্যৱসায় কৰিছে। আজি মই আপোনালোকক শুনাম দেশৰ দ্বিতীয়জন জনপ্ৰিয় চাহ দোকানী প্ৰফুল বিল্লোৰ MBA চাইৱালাৰ কাহিনী। কেনেকৈ এজন MBA কৰি থকা ষ্টুডেণ্টে কলেজ ড্ৰপ কৰি মাত্ৰ 8,000 টকাৰে খোলা এখন চাহৰ দোকানৰ পৰা কোটি টকাৰ কোম্পানী এষ্টাব্লিছ কৰি দিলে। পৃথিৱীৰ যিকোনো ষ্টুডেণ্টৰ এটা সপোন থাকে যে যিটো ফিল্ডত মই পঢ়োঁ বা যিয়ে নপঢ়োঁ কিয় সদায় সেই ফিল্ডৰ বেষ্ট কলেজ বা বেষ্ট ইউনিভাৰ্চিটিত এডমিশ্যন লৈ পঢ়োঁ। কিন্তু সকলোৰে সেই সপোন পূৰ নহয় আৰু তেনেকুৱা বেছিভাগেই নিৰাশ হৈ যায়। আজি মই এনেকুৱা এটা ৰিয়েল লাইফ ছাকচেছ ষ্টৰী আপোনালোকৰ আগত লৈ আহিছোঁ। এজন এনেকুৱা ল'ৰাৰ কাহিনী যিয়ে IIMৰ কাৰণে কেটৰ কাৰণে প্ৰিপেয়াৰ কৰি 2-3 বাৰ ফেইল হৈও তেখেতে হাৰ মানা নাই আৰু এটা ক্ৰান্তি এটা ৰেভুলেশ্যন তেখেতে কৰি দেখুৱালে। 14 জানুৱাৰী 1996 চনত মধ্যপ্ৰদেশৰ এখন সৰু গাঁৱত জন্ম হৈছিল প্ৰফুলৰ আৰু স্কুলিং কৰি থকাৰ সময়তেই তেখেতৰ এটা সপোন আছিল ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট IIMৰ পৰা MBA কৰাৰ। কিন্তু IIMত কৰিব হ'লে কৰিব লাগিব কেট আৰু সেইকাৰণে প্ৰফুল্লৰ কেটৰ কাৰণে প্ৰিপেয়াৰ কৰিবলৈ গ'ল আহমেদাবাদ আৰু 2-3 বাৰ কেটৰ কাৰণে এটেম্প্ট কৰিও কিবা কাৰণত তেখেত ফেইল হ'ল আৰু তেখেতৰ এডমিশ্যন IIMত নহ'ল। তাৰপিছত প্ৰফুলে মেকডোনাল্ডত কাম কৰিবলৈ গ'ল য'ত তেখেতে ক্লিনিংবৰ কাম পালে আৰু তাৰপিছত তাতেই তেখেতৰ প্ৰমোশ্যন এজ এন এছিষ্টেণ্ট মেনেজাৰ হৈ গ'ল। কিন্তু তাৰপিছতে তেখেতে ভাবিলে নিজৰ কিবা কৰাৰ আৰু তেখেতে ডিচাইড কৰিলে চাহ দোকান খোলাৰ। কাৰণ তেখেতে এনেকৈ ভাবিলে যে এনেকুৱা এটা বস্তু যে সমগ্ৰ ভাৰতখনক একেলগে বান্ধি ৰাখে সেইটোৱে হৈছে চাহ। তাৰপিছতে তেখেতে নিজৰ দেউতাৰ পৰা 8,000 পৰা 10,000 টকা লোন লৈছিল আৰু মিছা কথা কৈছিল যে তেখেতে কিবা কোৰ্চ কৰিব বিচাৰিছে। কাৰণ যদি তেখেতে ক'লে হয় যে তেখেতৰ এটা চাহৰ দোকান খুলিব বিচাৰিছে আৰু চাহৰ দোকান দিবলৈ পইচা লাগে তেখেতৰ ঘৰৰ মানুহে কেতিয়াও এই কথাত মান্তি নহ'ল হয়। আৰু তাৰপিছত প্ৰফুলৰ দোকান 8,000 টকাত ষ্টাৰ্ট হ'ল আৰু প্ৰফুলে আহমেদাবাদৰ ৰাস্তাত চাহ বিকিবলৈ আৰম্ভ কৰিলে। 2-3 বছৰ MBAৰ কাৰণে প্ৰিপেয়াৰ কৰিছিল কাৰণে ইংলিছ ভালকৈ ক'ব পাৰিছিল আৰু এই বস্তুটোৱে কাষ্টমাৰক বহুত ইমপ্ৰেছ কৰিলে যে এটা চাহ দোকানীয়ে ইমান ধুনীয়া ইংলিছ কয় আৰু নিজৰ দোকানত কাষ্টমাৰক এট্ৰেক্ট কৰে। আৰু তেখেতে চাহ প্লাষ্টিক কাপত নিদি মাটিৰ কাপ যিটো কুলাৰ বুলিও কয় সেইটোত দিছিল আৰু লগত এটা নেপকিন আৰু এটা সৰু নোট বনাই য'ত কিবা পজিটিভ কোড লিখি ছাৰ্ভ কৰিছিল। আৰু আইডিয়াটো তেখেতৰ কাম কৰিবলৈ যেতিয়া ধৰিলে কিন্তু যেতিয়া তেখেতৰ বিজনেছ গ্ৰ' কৰিবলৈ ধৰিলে তেতিয়া কিছুমান মানুহৰ অলপ জ্বলন হ'বলৈ আৰম্ভ হ'ল আৰু তেখেতক সেই জেগাটোৰ পৰা আঁতৰাই দিয়া হ'ল। কিন্তু তেখেতৰ আইডিয়াটো কাম কৰিছিল কাৰণে তেখেতে আকৌ নতুন এটা জেগাত কোনোবা এখন হস্পিটেলৰ লগত কথা পাতি 10,000 টকা ৰেণ্টত দি আকৌ দোকান আৰম্ভ কৰিলে। তাৰপিছত তেখেতে পপুলাৰ হ'বলৈ আৰম্ভ যেতিয়া হ'ল তেখেতে নিজৰ দোকানৰ নাম মিষ্টাৰ বিল্লোৰে আহমেদাবাদ মানে MBA চাইৱালা ৰাখি দিলে। MBA চাইৱালা পপুলাৰ হ'ব ধৰিলে ইউটিউবত তেখেতৰ ওপৰত কণ্টেণ্ট বনিব আৰম্ভ হ'ল আৰু তেখেতৰ ঘৰৰ মানুহেও ইউটিউবৰ পৰা তেখেতে চাহ দোকান দিয়া কথাটো জানিলে। MBA চাইৱালাত অকল চাহেই নহয় তাত ইভেণ্টছ ডিছকাশ্যন ওমেন এম্পাৱাৰমেণ্ট বেলেগ বেলেগ এক্টিভিটিছ আইডিয়াছ আৰম্ভ হ'ল। তেখেতৰ দোকানত এটা বৰ্ড লগালে য'ত কোনোবাই যদি চাকৰি বিচাৰিছিল তাক ডিটেইলছ দিছিল আৰু যাক মানুহ লাগে তাৰ পৰাই পাইছিল। প্ৰফুলে ডেইলি নতুন নতুন ইন'ভেটিভ আইডিয়াছ ভাবিবলৈ ধৰিলে কেনেকৈ তেখেতৰ দোকানত ট্ৰাফিক আনিব পাৰে কেনেকৈ নেটৱৰ্কিং কৰিব পাৰে আৰু এদিন তেখেতৰ এটা আইডিয়া আহিল যে ভেলেণ্টাইন্স ডে বেচিকেলি কাপলসকলৰ দিন এটা প্ৰেমৰ দিৱস সেইসকলে উদযাপন কৰে যাৰ পাৰ্টনাৰ আছে। কিন্তু তেখেতে সিদিনা ছিংগলছ যাৰ পাৰ্টনাৰ নাই তেখেতসকলক এট্ৰেক্ট কৰিলে প্ৰফুলৰ দোকানত সেইদিনা ছিংগলসকলক ফ্ৰী চাই দিলে আৰু এই আইডিয়াটো ভাইৰেল হৈ পৰিল। তাৰপিছতে তেখেতে বিভিন্ন মিডিয়া কভাৰেজ পালে বিভিন্ন কলেজ ইউনিভাৰ্চিটিত তেখেতক ইনভাইট কৰিবলৈ ধৰিলে। ছ'চিয়েল মিডিয়াত তেখেত পপুলাৰ হ'ল লাখ লাখ ফলোৱাৰ্ছ হ'ল। বিভিন্ন চহৰত তেখেতৰ ফ্ৰেঞ্চাইজি আউটলেট খুলিল। তেখেতৰ পৰা আমি শিকিব পাৰোঁ যে কোনো কামেই সৰু বা ডাঙৰ নহয় কাম কৰাৰ ধৰণটোহে সৰু বা ডাঙৰ হয়। তেখেতৰ লাইফ এটা ইনস্পিৰেশ্যন হয় টু দ্য ইউথ। তেখেতৰ লাইফৰ পৰা আমি শিকিব পাৰোঁ যে শিক্ষাৰ উদ্দেশ্য কেৱল চাকৰি কৰাই নহয়। আজিৰ সময়ত বহুত স্কোপছ আছে। চাকৰি কৰাই আল্টিমেট গ'ল হ'ব নালাগে। যিটোক আমি
সৰু কাম বুলি ভাবোঁ যদি আপুনি এণ্টাৰপ্ৰিনাৰশ্বিপ মাইণ্ডছেট গঢ়ি ল'ব পাৰে আপুনি ভবা সৰু কামটোৰ পৰাই এটা ৰেভলিউশ্যন এটা ক্ৰান্তি কৰি দিব পাৰে